ধন্যবাদ। আজি আপোনালোকৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ যে বিটিআৰত আমাৰ অপজিশ্যন হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফ দলটো আজিৰ পৰা আমি ক'ব বিচাৰিছোঁ নাইকিয়া হৈ গৈছে। তেওঁলোকে যিমান ডাঙৰ কথাই নকওক কিয়া নতুন কিছুমান ইপিপিএলৰ লিডাৰ হৈছে, তেওঁলোকে আমাৰ সন্মানীয় সভাপতিৰ বিৰুদ্ধে বহুত কাউণ্টাৰ দি থাকে যে তেখেতে কিং জং বুলি কৈ থাকে বা বিফল হৈছে বুলি চৰকাৰত বিফল হোৱা বুলি কৈ থাকে। সেই বিপিএফ লিডাৰবিলাকক মই ক'ব বিচাৰিছোঁ আজি বিফল আৰু সফল তেওঁলোকে নিজে বাছনি কৰক যে বিফল কোনে হ'ল আৰু সুফল কোনে হ'ল, হয়নে নাই? যে আজি বিপিএফ দলৰ পৰা 20 বছৰ কাল মানে একেলগত থাকি উপ মুখ্য কাৰ্যবাহী সদস্য তেখেতে খাম্ফা বৰগোহাঁই ডাঙৰীয়া আজি 2টা বজাত চিৰাঙৰ ৰুণীখাটা প্ৰাইমাৰীত আজি তেখেতে আমাৰ দলত অংশগ্ৰহণ কৰিলে। এতিয়া সফল আৰু বিফল তেওঁলোকে বিবেচনা কৰক যে সফল কোনে আৰু বিফল কোনে, নহয় জানো? তো মই ক'ব বিচাৰোঁ তেওঁলোকৰ কৰ্মদক্ষতাৰ কথা কওক, বেলেগক সফল আৰু বিফল কৈ লাভ নাই। আজি আমাৰ দলে প্ৰমোদ বড়ো ডাঙৰীয়া যিমানখিনি আঁচনি লৈছে সেই আঁচনিবিলাক তেওঁলোকে নামেই ক'ব নাজানিব কিজানি, পাহৰি গৈছে। আপোনালোকে আমাৰ দলৰ সভাপতিৰ বিষয়ে চাওক, আপোনালোকে এডুকেশ্যন ক্ষেত্ৰতে কওক মানে হেল্থতে কওক, যিকোনো ক্ষেত্ৰত কওক, যিকোনো বিভাগতে কওক, আপোনালোকে সোধক, পাই আমি হিচাপ দিব পাৰিম যে কোনটো ক'ত কি কৰিলে। আৰু তেওঁলোকেও ক'ব পাৰিব, তেওঁলোকে ক'ব কেতিয়াও নোৱাৰে। তেওঁলোকে এটাই খাতে ক'ব পাৰিব যে প্ৰমোদ বড়ো বিফল হৈছে। বিফল ক'ত হৈছে সেইটো দেখাই দিয়ক। আৰু তেওঁলোকে কৈ থাকে যে আমি সফল ক'ত কেনেকৈ হ'ল সেইটোও কৈ বুজাই দিয়ক। তেওঁলোকে এটা সফল হৈছিল 17 বছৰীয়া কাৰ্যকালত বিটিআৰত মানে অশান্তি বিৰাজ কৰিছিল, সেইকাৰণে তেওঁলোকে সফল হৈছিল। আৰু বড়ো আৰু অনবদ্য দুটা বিভাজন কৰি পেলাইছিল। বড়ো আৰু মুছলমানৰ ভিতৰত বহুত দূৰত্ব গুচি গৈছিল, সেইকাৰণে তেওঁলোকে সফল বুলি হৈছিল বুলি ক'ব পাৰোঁ। আৰু সেই ক্ষেত্ৰত প্ৰমোদ বড়ো বিফল আৰু সফল হৈছে বিপিএফ আনকি ইপিপিএল এই হাগ্ৰামা মহিলাৰী যে আন্দোলন কৰি তেওঁলোকে সফল হৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ইপিপিএলে তাৰমানে ৰাইজৰ কাম কৰিও সফল হৈছে। এতিয়া চাওক বিপিএফ দলটো এনেকুৱা হৈছে তেওঁলোকৰ কেণ্ডিডেট এতিয়া নাই। কোনোবা পৰিষদীয় নিৰ্বাচন কাৰণে কোনোবাকে ইলেকশ্যন খেলিব আহিব, সেইটো তেওঁলোকৰ ক্ষমতাই নাই, কোনো কেণ্ডিডেটেই ওলোৱা নাই, টিকেট লোৱা মানুহেই নাই। তাৰ কাৰণে এক্স মিনিষ্টাৰ এজন আমাৰ সন্মানীয় ৰিহন দৈমাৰী ডাঙৰীয়া তেখেতৰ কোনোবা এটা মানে সমষ্টিত ইলেকশ্যন খেলিব দিব, পৰিষদীয় দুৰ্গা দাস বড়ো কলাইগাঁও সমষ্টিৰ বিধায়ক তেখেতে কোনোবা এটা সমষ্টিত খেলিব দিব, চৰণ বড়ো মাজবাট সমষ্টিৰ MLA তেখেতে কোনোবা এটা সমষ্টিত খেলিব দিব, ৰবিৰাম নাৰ্জাৰী সেই আপোনাৰ দুটমাৰ মানে MLA তাকো কোনোবা এটা সমষ্টি তাৰমানে তাৰ টিকেট লোৱা মানুহেই নাই। এতিয়া দলটো আকৌ কয় শক্তিশালী, বুজিছে না? কোনোবাই কৈছে যুঁজ লাগিছে, তো এটা তলত পৰিছে এটা ওপৰত পৰিছে, তলতটো কয় মই তলতটো পৰিছোঁ, তোক এৰি বৰষুণ পালে তোৰ ওপৰত যাব। সেইটো হৈছে বিপিএফৰ সফলতা। আৰু তেওঁলোকৰ লিডাৰবিলাকে কয় প্ৰমোদ বড়ো মিছলীয়া, তোৰতো সঁচা কথা কোনটো কৈ আছা? প্ৰমোদ বড়োৰ বিষয়তে বহুত অভিযোগ ইহঁতে আনে, সেইসকল লিডাৰক মই সঠিয়াই দিব বিচাৰোঁ তেওঁলোকে তথ্য সহকাৰে কথা ক'ব লাগে, অন্যথা কথা মানে বিষম হ'ব পাৰে। এই ক্ষেত্ৰত আমাৰ আজি এটা আনন্দৰ দিন হৈছে, আমি এটা খুচি হৈছোঁ, ভাল পাইছোঁ যে বিপিএফ দক্ষ এজন নেতা EM আজি আমাৰ দলত আহিল। বিপিএফ যে ধ্বংসৰ সন্মুখীন হ'ল, আজি চাওক দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হাৰি গ'ল আৰু বিজেপি জিকি গ'ল। তেওঁলোকে এতিয়া উল্লাস মানে ফটকা আতকবাদী বজাই মানে ঢোল ডাঙৰ বজাই মানে আনন্দ ফূৰ্তি কৰি আছে। সেই উদ্দেশ্যে আজি মানে খাম্ফা বৰগোহাঁই আমাৰ দলত অহাৰ কাৰণে আৰু বিপিএফৰ পৰাজয়ৰ কাৰণে আমি আজি মানে আনন্দ মানে প্ৰীতি ভোজ এটা আয়োজন কৰি লৈছোঁ। এইটো কোনো দলৰ পৰা নহয়, নিজে আমি 2-4 বছৰ কৰি লৈ নিজে খৰচ কৰি এই প্ৰগ্ৰামখন পতা হৈছে।